সুইট পটেটো ৰেচিপিটোৰ বাবে আজি আমি প্ৰথমে লৈছোঁ এয়া বইল কৰি লোৱা 3টা ডিম আৰু আমাক লাগিব এয়া আদা এটুকুৰা আৰু নহৰু কেইটামান আৰু এটা মই লৈছোঁ বিলাহী এটা পিঁয়াজ আৰু এয়া লৈছোঁ মিঠা আলু ধৰিব পাৰিছে মই বইল কৰি লৈছোঁ আৰু ইয়াত আমি লৈছোঁ এয়া হালধি নিমখ জলকীয়া গুড়ি কেইটামান গোটা জিৰা আৰু মছলা বিশেষ একো নালাগে মই ইয়াত লৈছোঁ কষ্টুৰি মেথি আৰু অকণমান গৰম মছলা আৰু বনাবৰ বাবে লাগিব আমাক মিঠাতেল এতিয়া আমি প্ৰথমে হালধি আৰু নিমখ অকণমান দি ডিমকেইটা ফ্ৰাই কৰি লওঁ লগতে অকণমান ফুটা ফুটা কৰি দিম এনেকুৱা কাটা চামুচেৰে অলপ ফুটে খুব বেছিকৈ ফ্ৰাই কৰিলে সেইবাবে অকণমান হেৰি কৰি দিছোঁ আহক আমি এতিয়া ডিমকেইটা প্ৰথমে ফ্ৰাই কৰি লওঁ গৰম হৈ যোৱাত মই ইয়াতে এতিয়া ডিমকেইটা ফ্ৰাই কৰি ল'ম আমাৰ ফ্ৰাই হৈ গৈছে এয়া মই নমাই লৈছোঁ ডিমখিনি ফ্ৰাই কৰোঁতে দেখিছে ন ডিমখিনি হৈ গ'ল এতিয়া আমি আদা নহৰু আৰু বিলাহীটোৰ এটা পেষ্ট বনাই ল'ম আৰু লগতে পিঁয়াজটো দি দিম এই আমাৰ পেষ্টখিনি ৰেডি হৈ গৈছে আহক আমি এতিয়া বনাওঁ সেইখিনি তেলতে মই এতিয়া কেইটামান জিৰা দিছোঁ গোটা জিৰা মই পেষ্টখিনি কৰি দিম দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে বিলাহী দিলে কালাৰটো খুবেই ধুনীয়া হয় খাবলৈও খুব সোৱাদ হয় এনেদৰে আলু যিহেতু দি বনাম আৰু বেছি ভাল লাগে আপোনালোকে যদি খোৱা নাই তেনেকৈ এদিন খাই চাব ফ্ৰাই হৈ যোৱা তাতে মই এতিয়া হালধি নিমখ আৰু অকণ জলকীয়া গুড়ি দি দিছোঁ অকণমান এতিয়া আমি পানী দিম ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ মই পানীখিনি অলপ উতলি অহাত এতিয়া মই ইয়াতে কাটি থোৱা মিঠা আলুসমূহ দি দিম এনেদৰে মই পিচ কৰি লৈছিলোঁ যিহেতু বইল কৰি লৈছিলোঁ আগতীয়াকৈ ইজিলি আৰু সহজতে বনাব পাৰি আপোনালোকে যদি খোৱা নাই থাকে যদি মোৰ ভিডিঅ'টো চাই ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক এটা দিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰো কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে নাই কৰা তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ এতিয়ালৈ আহোঁ বাই